এয়া আমাৰ দেহা মানুহে লৈ আহিছে হাঁচি পুলি আৰু এইবোৰ পাপাই কিবা পুলি ৰুই থৈছে কি জানো মই নামটো পাহৰি থাকিলোঁ দেহা কি আছিলে পুলিবোৰৰ নাম এইটো এইজোপা কি পুলি এইটো মই পাহৰি থাকিলোঁ দেই নামটো ক'ত ৰুবা এইবোৰ আৰু আমি হাঁচি গছেৰে আমাৰ মানে হাঁচি গছ আছে আৰু অলপ এইবোৰ সৰু সৰু হৈ আছে আৰু বিকি থাকোঁ মাজে সময়ে তেনেকৈ ডাঙৰ হ'লে এয়া পিতেকে গাঁত খান্দি দিছে এতিয়া বাপেকে ৰুব আৰু তুমিহে ৰুবা নেকি অ' গাঁত কৰিব লাগিব পুলিবোৰ ডাঙৰ ডাঙৰ যে আনকালে ময়ো ৰুওঁ বাৰু দেই আজি ভিডিঅ' বনোৱাৰ কাৰণে নাই ৰোৱা আৰু এই পুলিজোপা ৰুবলৈ বেছি কষ্ট নহয় এনেকৈ গাঁত খানি ৰুই দিলেই হ'ল আৰু ক'ত আছে গৰুখন আকৌ ক'ত ৰুবা সেইখিনি নালাগে এইখিনি নালাগে এই দুজোপা আকৌ হেৰি নহয় এইটো হেৰি ফেৰেঙনি নেমেলে আকৌ ওখ হৈহে যাব নহ'লে সেইকেইটা বেলেগত আমাৰ ল'ৰা কাম কৰিব পৰা হৈ গ'ল আৰু মই সোনকালে খানি আজৰি হৈ গ'লো ল'ৰাটো মোক নিদিয়ে আমাৰ বহি থাকিবও ইয়াত জেগা নাই নহয় বহি থাকিব তুলখন আনিলো নেকি এয়া আৰু আমাৰ আশে পাশে ঘৰ বুলিবলৈ নাই অকল বাগান 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 সাঁচি গছ বাগান এইটো এটা আমাৰ ফিচাৰী আৰু আছে এইফালে মাছ আছে পাছত দেখুৱাম ভালকৈ গৰু এৰালি থোৱা আছে হাবি আৰু আমাৰ পূৰা হাবি হৈ যায় এইবোৰ বন মৰা মাৰি আমি মাৰি পেলাওঁ আৰু আকৌ এতিয়া হৈছে এই বন মৰা নাই এজোপা বাঁহনি কাষতে লাগি আছে আৰু এইবোৰ দেখা পাইছেই বাগান চাহৰ দেখা হৈছেনে আৰু ওপৰতে ৰুই থ'লে নহ'ব নহয় সেই ওপৰতে ৰুই থৈছে হ'ব তলত আৰু মাটি আছে ডাঙৰ
দিলে চব একেলগে ডাঙৰ হ'ব দেউতা মোক এটাও গাঁঠি সেইকেইটা খান্দি মই যাম গৈ এইটোৱে আছে চৰাই পুলিকেইটা বহুত আছে কাম কৰি থকা মানুহ যে কাম কৰিবলৈ মন যায় আগতে ভাল হৈ থাকোঁতে এইবোৰ ৰোৱা আৰু নিজে ৰুইছিলে এইবোৰ তেওঁ ৰোৱা এইবোৰ মানে কেইজোপা আছে নহয় দেখুৱাই দেখুৱাই আৰু আছে আৰু পাছলৈ মই দেখুওৱা নাই নহয় যে মুখৰ এইখিনিতে আৰু কেইজোপাই আছে পঠিন লৈ গ'লো এইবোৰ পাহাৰৰ কাৰণে মই আছোঁ আৰু সাঁচি পুলি কেইজোপামান আছে বাকী ৰুবলৈ আৰু ৰুই থাকিব তেওঁলোকে আৰু মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকে চাব ধন্যবাদ